বাজনা বাজাও। কালি তহঁতক কবিতাটো মুখস্থ কৰিব দিছিলোঁ কৈছা না? স্যার আছো স্যার। মই ভালে নাই স্যার। কিয় কি হ'ল তোৰ? আজি ৰাতিপুৱা স্যার মোৰ আঙুলি এটা কাটছে স্যার। ওই গো বেটা স্যারের পেটে ইমান কিয় ধুমাবে? না পেটৰ ভিতৰত চলি আছে স্যারের? সেই মনে মনে থাকে কি কৰা চাৰে শুনা পালে চাবি ঠিক ঘৰ বজাৰ কৰিব খুবে গম পাবি এনে আৰু কালি মই দেউতাই দিছে পেটলা মানুহ তলাক পালাক মানুহটো দেউতাই সুধিলে কি তোৰ চলি এটা হৈছে বোলে কিয় সুধিলে এনেকে? ঐ জদা মূৰ্খ, তই কবিতা মুখস্থ কৰিছা না? দে উঠচোন উঠ আৰু কবিতাটো মাত। কবিতা মুখস্থ কৰিছোঁ স্যার, কিন্তু মোৰ অলপ অলপহে মুখস্থ হৈছে স্যার। দে কি মুখস্থ হৈছে মাতছো মাত, তাড়াতাড়ি মাত, কি মুখস্থ হৈছে মাত। কি আছিল কবিতাটো? বুৱনী আমাৰ বুৱনী ঘণ্টা পাহৰি গ'ল না প্ৰথম আখাৰে। কি বেয়া আছিল কবিতাটো? ঘণ্টা পাহৰি গৈছে যা। বুৱনী আমাৰ নহয়, শুৱনি আমাৰ মাত, শুৱনি আমাৰ। শুৱনি আমাৰ কি আছিল মনত পৰিছে ৰ। শুৱনি আমাৰ গাঁওখন অতি গজমূৰা চুলিৰে ভৰা, ডাল ভৰি ভৰি অগ্ৰসাই মৰা, কাম বন কিন্তু কৰিব নোৱাৰা। ঐ জদা মূৰ্খ, কি মুখস্থ কৰিছা দালা হা? তই কবিতা মুখস্থ কৰিব দিছোঁ, কি উচ্চালা তই? নহয় স্যার, মানে স্যার মই কবিতা মুখস্থ কৰি আছিলোঁ স্যার, কাষৰ গিৰি কিবা এনেকৈ ডাঙৰ ডাঙৰকৈ কৈ আছিল তাতে স্যাৰ, তেতিয়া মোৰ সেইগিলা কথা মুখস্থ হৈ গৈছে স্যাৰ। এইবাৰ মোকে উঠে নেকি ছাৰ মোটা লগা বুলি কৈ পেলাই বাহিৰত যাওঁ ছাৰ মোৰ মোটা লাগছি ছাৰ মই বাহিৰৰ পৰা আহোঁ ছাৰ একবাৰ মুটি পেলাই ছাৰ যা 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 পটকে যা আৰু পটকে আহিবি কিন্তু, শুনিছা না? হ'ব ছাৰ আহিম ছাৰ। স্যার মই বহু স্যার, মোৰ আঙুলিটো বিয়া বাৰ হৈছে স্যাৰ, স্যার মই বহু। দে পাব কালি কিন্তু ভালকৈ মুখস্থ কৰি ল'বি কবিতাটো, শুনিছা না? কালি মুখস্থ কৰি ল'বি কিন্তু। স্যার মই কালি নাহোঁ স্যার, মায়ে মোক কৈছে স্যার কালি বোলে কিবা জেউৰা খোৱা খানা আছে স্যার আমাৰ গাঁৱত, মই সেইকাৰণে নাহোঁ স্যার কালি স্যার। ইমান বিহ আছে ঘণ্টা, আইঐ।